হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, মোৰো ভাল। ধ্ৰুৱৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আৰু মোৰ লগৰ দুটামান আমি গৈ আছোঁ নেঘেৰিং। তাত গৈ কি কৰোঁ আপোনালোকক সকলোখিনি দেখাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি গৈ আছোঁ, আমি চাৰিটা নেঘেৰিং। এইটো এটা লগৰ, এইটো আমি চাৰিটা গৈ আছোঁ নেঘেৰিং। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু চেনেলটোলৈ যদি ফাৰ্ষ্ট টাইম আহিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লাষ্টত বেল আইকনটো দবাই দিব, তেতিয়াহে মই যিকোনো ভিডিঅ' উলিয়াই আগতীয়াকৈ পায় আপোনালোকে। আমি এপেলৈ গৈ আছোঁ। দিনেশ লগৰ দেই, আমি একেলগতে পঢ়া। ৰাস্তা পাইছে না আপোনালোকৰ আমাৰ দেখিছে নাই ইমান ৰাস্তাটো দেখাই দিছোঁ অলপমান। হৈছিলে যে এই অধিৱেশনৰ পোৱা এডোখৰ পাইছোহিয়ে, হয়নে বিকি? এইবিলাক অধিৱেশনত যোনডোখৰত হৈছিলে এইবিলাক দেখিছে নাই? অধিৱেশন এডোখৰ দেখাম আপোনালোকক। হেৰিটো দেখাইছোঁ ক'ত হৈছিলে, কেনেকুৱা হৈ গৈছে অধিৱেশন যেন হৈছিলে। মোৰ বনাই কৰি আগত কেনেকুৱা আছিলে, কেনেকুৱা হৈ গ'ল দেখিছে নাই? আপোনালোকক জুম কৰি দেখাই দিছোঁ। এইখন ইয়াত হৈছিলে অধিৱেশন। এইখন মেইন গেট চক কেনেকুৱা এতিয়া কেনেকুৱা হৈ গ'ল চক আপোনালোকক জুম কৰি দেখাই দিছোঁ। কি চালি পাইছোঁ মই সমন্বয় চুকাফা সমন্বয় ক্ষেত্ৰ আপোনালোকক জুম কৰি দেখাই দিছোঁ। অঁ গান এটা গোৱা। নেঘেৰিং আহি পাই গ'লো, এইপিনে যাম এতিয়া উঠি। আমি নেঘেৰিং আহি পাই গ'লোঁ, এখন মেইন গেট। আৰু এটা ৰাস্তা আছে, আমি কাৰণ গাড়ীখন ওপৰলৈ লৈ যাম, সেইকাৰণে আপুনি আগৰ ৰাস্তাটো দি যাম। আপোনালোকক কোনটো ৰাস্তাই যাম আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে চাই থাকিব। আমি এইটো ৰাস্তাই এতিয়া ওপৰলৈ উঠি যাম, গাড়ী একদম ওপৰত লৈ যাম আমি, দেখিছে নাই? আপোনালোকে যদি গাড়ী যদি ওপৰলৈ নিবলৈ বিচাৰে তেতিয়াহ'লে অকণমান মেইন গেট নহয়, আপোনালোকে অকণমান আগলৈ আহি আৰু এটা ৰাস্তা আছে, সেইটো দি আহিলে আপোনালোকে গাড়ী ওপৰলৈকে লৈ যাব পাৰিব। মই ষ্টেণ্ডডাল উলিয়াই লওঁ। বান্দৰ দেখিছে নাই? একদম অকল বান্দৰ।
আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। বাই। আমি নেগেটিং আহি পাই গ'লোহি এই বান্দৰ চক মানুহজনী চক কিবা আনিছে বুলি গোটেই গায়ে চাই উঠি মানুহগৰাকীক অৱস্থা নাইকিয়া কৰিছে। বান্দৰ দেখিছে বল চাকি তাকি লৈ লওঁ চাবিৰে চাকি পেলাই দিয়া আকৌ বিকি চাকি লৈ লওঁ এই দাদাজনৰ পৰা চাকি লৈ লওঁ আমি আৰু ধূপ 4টা দিব 5 টকা দিব দেই আহি ইয়াত বহুত ভাল লাগিছে তো ইয়াত গোটেই একদম শিৱৰাত্ৰি আহি পাই আছে তো সেইকাৰণে তাতকৈ আগতীয়াকৈ আহিছোঁ চাকি আগত জ্বলাই দিম বুলি কৈ পৰিৱেশটো বহুত ভাল ইয়াত চাই পেলাই বান্দৰ বহুত আছে তো কিবা এটা বস্তু ল'ব অকণমান দিগদাৰ আছে বাৰু তো ইয়াত পৰিৱেশটো আৰু ভাল লাগিলে শিৱৰাত্ৰি আহিলে আৰু ভাল লাগিলে হেঁতেন চাকি লৈ ল'লোঁ চাকি লৈ ল'লোঁ আমি অঁ চাকিখিনি ভালকৈ চাকি আনিলেও আপোনালোকে সাৱধানে ল'ব দেই চক বুজিছে নহয় আমি এটা ভিতৰলৈ সোমাই গৈছোঁ চাকিটো চবফালে অকল বান্দৰ চব গৈ আছোঁ আমি চাকি জ্বলাবলৈ এই পাবলো কিবা এটা কোৱা কিবা এটা কোৱা লোৱা ই ক'বলৈ লাজ কৰে দেই আমি চাকিটো জ্বলাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ আমি ভিতৰলৈ সোমাই আহিছোঁ চাকি গছ জ্বলাই লওঁ তাৰপিছত আপোনালোকক ভিডিঅ' দেখাই আছোঁ দেই ইয়াতে চাকি গছ জ্বলাই লওঁ তাৰপিছত আপোনালোকক পৰিৱেশটো দেখাই আছোঁ পৰিৱেশটো অকণমান দেখাই আছোঁ পৰিৱেশটো উপভোগ কৰক নেগেটিঙৰ পৰিৱেশটো চাওক ইমান এটা সুন্দৰ পৰিৱেশ আমি এতিয়া অকণমান ফুৰিছোঁ এয়া আমি ফুৰিছোঁ 4জনে তাৰপিছত অকণমান ফুৰি মেলি আৰু আমি ঘৰৰ মুখে যাত্ৰা কৰিম আৰু
নেঘেটিং নামটো কিয় ৰখা হৈছিলে জানেনে আপোনালোকে? বহুতে নাজানে। নেঘেটিং নামটো নেঘেৰী চৰাই বাস কৰাৰ কাৰণে নেঘেটিং নামটো ৰখা হৈছিলে। এইকেইটা অকণমান ফুৰিছোঁ, চাৰি চাইডটো দেখাইছোঁ আপোনালোকক। উপভোগ কৰক ইয়াৰ পৰিৱেশটো, কিমান নিজান চাওক। একদম পৰিৱেশটো দেখিয়ে কিবা এটা ভাল লাগি গৈছে চাওক। আমি চাহটো খাই লওঁ ইয়াতে, চাহ অকণ খাই তাৰপিছত গৈ থাকিম ন। চাহ অকণ খাই লওঁ ন, চাহ অকণ খাই লওঁ ইয়াতে, আৰু কি কি ইয়াতে খাই লওঁ, চাহ খাই লওঁ। চাহৰ লগত চিঙা চাহটো খাই লওঁ। এটি খাই আছে, মই খাই লওঁ। আজিলে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ। আজিলে তেন্তে বাই বাই।